ভাই বেঙা আকাৰ পিটু কিন্তু বিৰাট ঠগা দে নকবি আকৌ বিৰাট ঠগা পিটু আমাৰ বছৰ একদম পাগল হৈ আছে বছৰ নেকি বছৰে ভাগিনা মোক চৰাইছি মাল্লাও মই চাবা গৈছিলো তাৰমানে বেঙা কাকা কি কবা ভাই পুৰা ফিটিং নেকি বছৰ পাগলা হৈ গৈছো মই কি কবি ভাই তামাম মাল পিটু কি আই আই গিলা হৈ গৈছো মই দেখা নাই আমাৰ পাত্তা দিয়া না একদম কিদা পাত্তা নিদে পিছে বসো কৰবা নেউলানা চুলা এটা চলি ভাল পাই কৰবা নেউলানা চলি এটা ভাল পাই মই ভালকে নাইনো পাগলৰ নিচিনা আপোনাৰ ৰূপকিৰাণী ৰেঙাখাৰ একমাত্ৰ মানুহ মাল পটাইছ বে হিৰজ এইটো তোৰ ভাবি হয় বে ব্যৱহাৰ কৰিব লাগে নাজানো মাৰিছে এইটো মোৰ দিল কি জান হয় বে কোনে হাল্লা নকৰিবি ডাঙৰক সন্মান কৰিব এতিয়াৰ পৰা শিক নাজানো নেকি মই গম পোৱা নাছিলো ভালকৈ তাইৰ কাৰণে মই যাই আছো বছৰ বছৰ ভাবিকটো এনেকৈ জকা লাজ নালাগে হাই হেমা মোৰ কাৰণে তহঁতৰ ঘৰত আছেনে উমিনলা ডিমা ওই পাগল কিয় লাগে তোক ডিমা খবৰদাৰ আৰু ওকে লাগি একনিয়ে তোৰ হিমা চাং বাটাৰি দিয়া কি যাম কি মজা বে আগলৈ যাম বে কেনে লাগিল বেঙা জেগত কাঙা থাপ্পৰ ঐ হেমা তোক আজি খুৱাম গলা ডিমা ঐ কি চাই আছা ধৰ তাই ঐ হেমা এইটোৱে নেকি তোৰ সোণৰ ডিমা তোৰ সোণৰ ডিমা ৰ আজি মই ঘোলা কৰি দিম ঐ একদম নিশ্চয়বি এই হেমৰ কুচা তোৰ মুখত পৰিব লাগিলে ৩২টা দাঁত তই হাতত তুলি লৈ দৌৰি থাকিব লাগিব কাৰ তো মছল্লাৰ ইচ্ছা তাকে পাৰ হিৰে এই কি চাই আছা তহঁতে ধৰ ইয়াক दिगंबराय तस्मै कराय नमः शिवाय
মস্তানৰ মানুহৰ গাত হাত দিছা আহ জিতো শালা যা আহ আচ্ছা আদত চালে ঐ ঐ ঐ ঐ পলা এই এক নম্বৰ ওই কিয় পলালি এতিয়া আহ শালা যো এতিয়া তো ঘৰত থৈ আহো বল কি জানো আজি পাগল মন কি জানো আজি পাগল মন কি জানো আজি পাগল মন কি জানো এমা আই হৌ গাছডালৰ তলত বহু গয়া মোৰো আজি বাৰমতে আমাৰ ভৰিখন মোক বহুত বিষাইছে চাং চাং ক'ত বিষাইছি মই অলপ মালিচ কৰি দিওঁ দে হ'ব হ'ব ইমান মৰম দেখা পাম ৰচোন মোৰা তুমি মোৰ মস্ত ভাল পোৱা নেকি হা তই মোক বিশ্বাস নকৰা নেকি চাচোন তই মোৰ এবাৰ চকুলৈ চা তই সৌ আকাশৰ তৰা যিমান আছে তাতকৈ তোক মই দুগুণ জিলিকি থকা সদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে অঁকা তুমি জিলিকি থকা সুদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে অঁকা তুমি মোৰ বুকুত ও মোৰা পিটিছি বস এই বেঙাৰ যে ঘৰে আছে উঠাই দিম নেকি কি আপুনি আহিছে আহক মই যাই আছো যাই আছো Make way for the boss ঐ আজি ক'ত পলাবি তহঁতে ক'ত পলাবি ঘৰ তই মোৰ নহ'লে এতিয়া কাৰো হ'ব নিদিওঁ এই কোঠা নহ'লে গুলিয়াই হত্যা কৰি দিম তই আমাৰ লগত যাবি নে তই ডেট গুলি কৰিম বাইকত উঠা চল দে এই বাইকত আহি ল ৰাস্তা ক্লিয়াৰ কৰি দে পেলাই দি নদী
ৰাতত লৈ আহ মুস্তান ভাইৰ লগত পাংগা ল'ব আহিছা কিনি পোৱা নাই আজি মুস্তান ভাই পাংগা লৈ ল ৰাস খাই ল এইটো খাই ল এইবিলাক আজি ফুল এনজয় কৰবে আহিলে ইয়াতে গুলি কৰি পুৰা খেলা খতম কইনার পার্টি এনজয় কর আমি অলপ চুমা দি আৰু চুমা চুমা দে দে এমা তোর আশিকক মাতি দে ঘৰ আছে আহিব দে মোৰ পিস্তলৰ আগত তাক গুলি কৰি ইয়াতে শেষ কৰি দিম মোক চিনি পোৱা নাই মোৰ হেমক চিনি পানাই হিন্নাৰ মাৰি ভাললে নেকি তোমাক এটা কৰি মাৰি আছে আহিবই মাত না বে মাত আহিব দে ইন্তজাৰ কৰি আছো হিন্না কিয় বলাইছিলি আৰে ইনা মুড বেয়া আছিল মোৰ নহলে তাতে তাক মাৰি শেষ কৰি দিলো হয় তই সিদিনাৰ মাইৰৰ কথা তই পাহৰি গৈছ আজি তই মোৰ হেমা কেনেকৈ উঠাই লৈ আহিছ চাই ল তোৰ এবাৰ দস্তি কি কৰিব আহিছো মই হেমাক যেতিয়া মোৰ হ'ব নিদিওঁ তোৰ হ'ব নিদিওঁ তাইক মই আজি গুলিয়াই মাৰিম ঐ চালা কুত্তা হিজৰা চালা নাৰীৰ লগত তই তুলনা কৰ চালা দম আছে যদি মোৰ লগত লাগিছ তই তই মোৰ পিস্তলৰ লগত খেলা কৰিছ তই চিনি পোৱা নাই মুস্তাক হেমা
নমস্কাৰ বন্ধুগণ। বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেন্ট কৰিব। সাবস্ক্ৰাইবটো কৰি দিব হে আৰু ঘণ্টাৰ বটনটো দবাই দিব। বাই বাই।